নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আকৌ এবাৰ মই মোৰ ইউটিউব চেনেললৈ। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি ভিডিঅ'টো এটা বিশেষ ভিডিঅ' হ'ব, কিন্তু বন্ধুসকল সন্ধিয়া সময়ত আমি হঠাতে এতিয়া এটা প্ৰকাণ্ড খানাৰ আয়োজন কৰিছোঁ। কেনেকুৱা খানা, ক'ত খাম, গোটেই ডিটেইলছখিনি আপোনালোকক দেখাই আছোঁ। তেনেহ'লে ব'লক আজি আপোনালোকো মোৰ লগত সেই বিশেষ খানাটোলৈ ব'লক। তো বন্ধুসকল, ইয়াত দেখিছে মাংসবিলাক মানে কি হৈছে, ডাঙৰ ডাঙৰ পিচ হৈ আছে। গতিকে আমি ইয়াত অলপমান সৰু কৰি লৈছোঁ, যিহেতু মানুহ যথেষ্ট আছে। গতিকে মাংসৰ পিচবিলাক ডাঙৰ হৈ থাকিলে অসুবিধা হ'ব বহোৱাত, গতিকে অকণমান পিচবিলাক সৰু কৰি লোৱা হৈছে। মাংসৰ পৰিমাণটো যদি মই আপোনালোকক কওঁ, ইয়াতে 5 কেজি মাংস আছে। চ' মাংস কাটি আছে আৰু লগতে আমাৰ চৌকা ৰেডি হৈছে, চৌকাত জুই জ্বলোৱা হৈ গৈছে। লগতে কেৰাহীত তেল ঢালি দিয়া হৈছে ইতিমধ্যে। তেল গৰম হ'লেই মাংসটো আমি প্ৰথমে ফ্ৰাই কৰি ল'ম। তো বন্ধুসকল, প্ৰায় মাংসখিনি আমি কাটি সৰু কৰি ল'লোঁ। আইটেম লগত দালি এখন হ'ব, দালি ৰেডি আছে। প্ৰথমে আমি মাংসখিনি ফ্ৰাই কৰি ল'ম। আমাৰ কাৰিকৰজনে খুব সুন্দৰভাৱে বনাব ৰেচিপিটো, আপোনালোকে চাই থাকিব। বন্ধুসকল, ইয়াত কটা আলু ৰেডি হৈ আছে মাংসত দিবৰ কাৰণে। ইয়াৰ দালি এখন লাগে আৰু নহয় জানো, গতিকে দালি এখন ব্যৱস্থা কৰা হৈছে। মাছো আছে, মাছটো মানে ভিতৰত ফ্ৰাই কৰি থকা হৈছে। আৰু এয়া মছলা মাংসত দিবৰ কাৰণে। মছলা অলপ হ'লেহে খাই ভাল লাগে, নহয় জানো বন্ধুসকল। চ' আপোনালোকক গোটেই ডিটেইলছখিনি দেখাম, চেষ্টা কৰিম আপোনালোকক গোটেই ভিডিঅ'টো এড কৰিবৰ কাৰণে। চাই থাকিব ভিডিঅ'টো। ইতিমধ্যে আমাৰ মাংস ফ্ৰাই হৈছে, আপোনালোকে দেখিছে। এয়া মাংস পূৰা খুব সুন্দৰভাৱে গৰম তেলত উতলি আছে, ফ্ৰাই কৰিছে। ফ্ৰাই হোৱাৰ পাছত তেওঁ সেই বিশেষ ৰেচিপিটো বনাব। কাৰিকৰ আমাৰ টিংকুল ডেকা, তেওঁ লাগি আছে। ৰান্ধনি আগবঢ়াই দিছে গৰম গৰম মাছৰ জোল। এতিয়া মই টেষ্ট কৰিম। তাৰ আগতে ৰান্ধনিয়ে বিভিন্ন ধৰণৰ আইটেম বনাইছে। এইখন হৈছে মাছৰ জোল। যিসকলে নেকি মানে ধৰক মাংস নাখায়, তেওঁলোকৰ কাৰণে এই মাছৰ বিশেষভাৱে জোল এখন বনাই আছে। আমাৰ কাৰিকৰ তেখেত খুব সুন্দৰ বনায়, টিংকুল ডেকা তেখেতৰ নাম। মানে এতিয়া দেখিছে মাছ দেখাই দিয়ক অকণমান দাঙি পেলাই। এয়া মাছৰ জোল। যিসকল লোকে মানে মাংস নাখায়, তো তেওঁলোকৰ কাৰণে বিশেষভাৱে এটা বিশেষ ৰেচিপি তৈয়াৰ কৰিছে। আৰু মোলৈ আগবঢ়াই দিছে টেষ্ট কৰিবৰ কাৰণে অকণমান মাছৰ জোল। এয়া মই টেষ্ট কৰিম, আপোনালোকক দেখাম। মই টেষ্ট কৰি লওঁ বন্ধুসকল, তাৰপিছত আপোনালোকক কৈ আছোঁ। এটা বিশেষ ৰেচিপি, মানে মাটিৰ গোন্ধ আছে ইয়াত, খুব সুন্দৰ লাগিছে। মানে ইমান সুন্দৰ ৰেচিপি হয়তো আপোনালোকে এনেকুৱা ৰেচিপি গাঁৱৰ পৰিৱেশতহে দেখা পাব। তো বন্ধুসকল, বিশেষভাৱে দেখিছে এজনেই কাৰিকৰ লাগি আছে আমাৰ বিশেষ এই খানাটোত, কিন্তু তাৰো উপৰি ওতঃপ্ৰোতভাৱে এইখন ঘৰৰ সদস্য, যাৰ ঘৰত আমি খানাটো আয়োজন কৰিছোঁ, পৰাগ ডেকাৰ ঘৰত, তেখেতৰ অৰ্ধাংগিনী, তেখেতে আমাক বহুতখিনি সহায় কৰিছে। আমি তেখেতক আপোনালোকক চিনাকি কৰাই দিছোঁ। আহা, এয়া হৈছে ৰুবি ডেকা আৰু লগত তেওঁৰ হাজবেণ্ড আছে। তেওঁলোকে আমাক বহুত সহায় কৰিছে। অকণমান লাজ কৰে, কি কৰিব আৰু, উপায় নাই। আমাৰ গাঁৱলীয়া পৰিৱেশৰ ব্লগ এনেকুৱাই হয়, নহয় জানো বন্ধুসকল। তো আপোনালোকে চাই থাকক ভিডিঅ'টো বন্ধুসকল। সুন্দৰ এটা প্ৰক্ৰিয়াত, আচলতে এইটো ঘুটনি মৰা প্ৰক্ৰিয়া বুলি কয়। খুব সুন্দৰভাৱে দালিটো মানে খাবলৈ খুবেই তৃপ্তিদায়ক হয়। এয়া বিশেষ ৰেচিপি। তো বন্ধুসকল, যিহেতুকে মাছ হৈ গ'ল, দালি হৈ গ'ল, কিন্তু আমাৰ মাংসখিনি এতিয়াও হোৱাও নাই।
তাৰমানে কি হ'ল, এজনেই কাৰিকৰ, তেখেতৰ কষ্ট হৈছে, গতিকে দেখিছে মই অকণমান এনেই তেখেতক হাত বটাই দিছোঁ, অলপ সহায় কৰি দিছোঁ। সকলোখিনি কাম তেওঁৱে কৰিছে, গোটেই আইটেমটো তেওঁ মানে, তথাপিও অলপমান লৰাই দিব মোৰো মন গ'ল। মোবাইল টিপি চব ভাগৰি গৈছে, খানা হোৱা নাই, বহুত দেৰি হৈ গ'ল। বহুত সময়ৰ পাছত আমাৰ খানা ৰেডি। তো আমি সকলোকে এজন এজনকৈ মাতি পেলাই তেওঁলোকক খাবলৈ বহিব দিলোঁ। চাওক আপোনালোকে ভিডিঅ'টো শেষলৈকে। তো বন্ধুসকল, যিহেতুকে এজনেই ৰান্ধনি, তেওঁ বহুত কষ্ট কৰিছে, গতিকে তেওঁক ভগাবলৈ আৰু নিদিলোঁ। আমি নিজেই লগৰ এজনৰ লগত, মই আৰু মোৰ লগৰ দুজনে মিলি পেলাই খানাটো ভগাই দিলোঁ সকলোকে। মই ভাগ বতৰা কৰি দিলোঁ। তো বন্ধুসকল, এটা কথাটো আপোনালোকক জনোৱা হোৱাই নাই যে খানাটো আমি কিয় খালোঁ। আচলতে কি বন্ধুসকল, কথাটো হ'ল, আমি যিহেতু গাঁৱৰে, একেখন গাঁৱৰে ককাই ভাই, তো গতিকে এনেধৰণৰ মাজে মাজে আমি খানা খাওঁ। আৰু কি হয়, এনেকৈ যদি আমি খানা খাওঁ, মকামিলা থাকে আৰু একতা থাকে। গাঁৱৰ পৰিৱেশত একতাটো ডাঙৰ কথা, নহয় জানো বন্ধুসকল? তো গতিকে আমি সময় পালে এনেদৰে সকলোৱে মিলি এসাঁজ খাওঁ। চাই থাকিব বন্ধুসকল ভিডিঅ'টো শেষলৈকে। তো ফ্ৰেণ্ডছ, অৱশেষত আমাৰ খানা খাই হৈ গ'ল, সকলোৱে আমি খালোঁ। প্ৰথম মোৰ বন্ধুসকলক খুৱাই ল'লোঁ, লাষ্টত আমি খালোঁ, দুজনমান আছিলোঁ। চ' আমি এতিয়া খানা খাই বৈ শেষ। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে এটা লাইক কৰিব, কমেণ্ট কৰিব। আৰু যদিহে আপোনালোকে প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটোত ভিজিট কৰি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। আৰু ভিডিঅ'টো যদি পাৰে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰক। আৰু এটা এনেকুৱা বিশেষ ধৰণৰ ব্লগ লৈ আহিম, আকৌ এটা নতুন ভিডিঅ' লৈ পেলাই। তেতিয়ালৈ আহিছোঁ, ধন্যবাদ।